good morning and welcome back to my first long vlog in my life. ছয়শতকৈ অধিক মিনি ভ্লগ দিয়াৰ পিছত আজি মই প্ৰথমবাৰ লং ভিডিঅ' দিব ওলাইছোঁ মোৰ ফ্ৰেণ্ডছবিলাকৰ ৰিকুৱেষ্টত মানে কলেজৰ হওক বা বেলেগৰ হওক সিহঁতে কয় যে তই লং ভ্লগ দিবিচোন লং ভ্লগ দিবি আৰু মিনি ভ্লগতে মোৰ ভিউজ নাহে আৰু লং ভ্লগ দিম আৰু এটা কথা কৈ লওঁ যে বহুতে মোক কমেণ্টত হওক বা মোক লগ পালে হওক সুধিছে যে বা d.el.edৰ কাৰণে কি কৰিছিলা কিমান দিনৰ প্ৰিপাৰেশ্যন এনেকুৱা ইমান মই মহাভাৰত পঢ়া নাই এতিয়া মই সকলোকে এটা কথাই কৈছোঁ যে ইউটিউবত যোৱা d.el.ed প্ৰিপাৰেশ্যন বুলি চাৰ্চ কৰা সকলোখিনি ধুনীয়াকৈ আহি যাব আৰু ময়ো তেনেকৈয়ে পঢ়িছিলোঁ আৰু ইমান দিন বেছি পঢ়া নাই যেতিয়া অনলাইন কৰিছোঁ d.el.edৰ কাৰণে তেতিয়াৰ পৰাই অলপকৈ পঢ়িছোঁ গতিকে এইবাৰ এতিয়া অনলাইন খোলা বেছিকৈ নাই মই গম পোৱা নাই যিসকলে দিম বুলি ভাবি আছে নিশ্চয় অনলাইন কৰিব আৰু ভালকৈ এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়িব এইবোৰ চাব পাৰে কিছুমান গণিতৰ অংক মই ইউটিউবৰ পৰা চাই প্ৰেক্টিছ কৰিছিলোঁ এইবোৰ আপোনালোকে তাত গৈ ভিডিঅ'বোৰ চালে বেছি ভালকৈ বুজি পাব প্ৰাইমাৰী লেভেলৰ গোটেইখিনি কিতাপে এবাৰ চাব মেথছখিনি বিশেষকৈ বা ছ'চিয়েল ছায়েন্স তাৰ তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে আহে আমি যিহেতু d.el.ed কৰিব গৈছোঁ গতিকে চাব আৰু এয়া মই গিটাৰ বনাইছোঁ বেগ ইজ অলছ' ৰেডি গতিকে এতিয়া বেছি দেৰি নকৰোঁ চিধাই লগ পাম আপোনালোকক কলেজত ফাইনেলি মই কলেজ পাই গ'লোঁ এইটো হৈছে আমাৰ কলেজৰ ধুনীয়া এছেম্বলি নাপালোঁ কাৰণ অহাতে অকণমান দেৰি হৈছিলে আৰু আজি সকলোৱে বিজি পূৰা মেপ বনোৱাত যিসকলে প্ৰজেক্ট বনাই প্ৰজেক্ট যিসকলে মেপ আঁকে মেপ আজি এইবোৰ আমি জমা দিব লাগিব বহু কেইজনৰে মেপ নাৰাখিলে কাৰণ মেমে বিচৰা মতে হোৱা নাছিল কিবা কৰি মোৰখন এপ্ৰুভ হ'ল আমাৰ এটা ক্লাছ গ'ল গাইজ এতিয়া আমি নেক্সট ক্লাছৰ কাৰণে ৰৈ আছোঁ হাই সুমি হাই কৃতাৰ্থ ব্ৰেক দিলে গৈ দোকানৰ পৰা বিস্কুট আৰু আচাৰ কিনি দিলোঁ কেপ্টেইন ৰাকেশ ৰিয়ান এইখিনি ইহঁতকেইটা খাই আছে ভাজা আমি লৈ আহিছিলোঁ টিফিন মানে মাজে মাজে আমি টিফিনলৈ লৈ পিছৰ ক্লাছটোত আমাক শিকালে যে এই কিতাপখনৰ ওপৰত যিখন স্কেনাৰ আছে সেইখন স্কেনাৰত দিগচাই কৰি স্কেন কৰিলে কি ওলায় চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পাইছে মই নেক্সট ভিডিঅ' বনাবলৈ আকৌ ইচ্ছুক হ'ম তাৰ পাছত কিতাপৰ দোকানত গৈ ভাইটিৰ কাৰণে এখন কিতাপ কিনিলে আজিলৈ আহিছোঁ বাই বাই